কৈছে অঁ হেপী বিশ্বকৰ্মা পূজা কোৱা অঁ তুমি কৈ দিয়া অঁ পূজা কৰা হৈ গ'ল আৰু এয়া ল'ৰাকেইটাক মই এতিয়া প্ৰসাদ দিব লৈছোঁ। এয়া হ'ল প্ৰসাদ মানে মগুমাহ আৰু লগতে কল আপেল। কয় নহয় সৰু ল'ৰা ছোৱালীৰ গাত ভগৱান থাকে আৰু তেওঁলোকক খুৱাব পাৰিলে মনটো অকণমান শান্তি লাগে আৰু সেইকাৰণে মই সৰু ল'ৰা ছোৱালীক লগত বেছিকৈ টাইম স্পেণ্ড কৰিও ভাল পাওঁ। তুমি ঘৰত লৈ যাবা? কাৰ কাৰণে? কাৰ কাৰণে নিবা? হা? অঁ দুটাই। গুড মৰ্ণিং। আজি বিশ্বকৰ্মা পূজা। পোনপ্ৰথমতে সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু মোৰ চেনেললৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম কৰিলোঁ। আৰু আজি এতিয়া পূজা পাতল আমাৰ ঘৰত হৈ গ'ল, আপোনালোকে দেখিলেই ভিডিঅ'টোত। আৰু এতিয়া মই ওচৰতে নাম এখন আছে তাতে যাম আৰু লগতে মই আজি মনসা মন্দিৰ এভাগলৈ যাম। মানে এইকেইদিন মই অলপ সাপ দেখি থকা কাৰণে মই ভাবিলোঁ মনসা মন্দিৰত আজি গৈ চাকি এগছ জ্বলাই আহোঁ। আৰু কিনো কৰোঁ, দিনটো চাই থাকিব ভিডিঅ'টো। মন্দিৰটো বহুত বেছি দূৰত নহয়, ওচৰতে হয়, সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ আমি। এতিয়া আমি আহি পালোঁ আৰু ওচৰতে কুঁৱা এটা আছে, তাতে ভৰিখন ধুই লওঁ। আৰু বহুত ধুনীয়া, মানে শিলেৰে গোটেইটো মন্দিৰটো শিলৰ মাজতে অৱস্থিত। এই চিৰিকেইটাৰে উঠি যাব লাগিব আৰু সেয়া শিলৰ মাজত দেখিছেনে, তাতেই আছে মন্দিৰটো। বলক আপোনালোকক ভিতৰলৈ লৈ যাওঁ। এতিয়া মই চাকি বন্তি জ্বলাই ল'লোঁ আৰু মই অলপ ভিতৰ আপোনালোকক দেখাই দিছোঁ, দেখিছেনে ওপৰত কোনো টিঙৰ ব্যৱহাৰ হোৱা নাই, শিলেৰেই ঢাক খাই আছে। আৰু ইয়াতে মনসা পূজা বহুত ডাঙৰকৈ কৰা হয়, বলিও দিয়া হয়। এইবোৰ বলি দিয়াৰ সঁজুলিবোৰো ইয়াতে আছে। মন্দিৰটোৰ তলতে শিৱলিংগ এটা আছে, লগতে ওচৰতে গণেশ মূৰ্তি এটাও আছে। মই ভাবিলোঁ ইয়াতে ধূপ কেইডালমান জ্বলাই দিওঁ, সেই ধূপ জ্বলাই আছিলোঁ। আৰু এতিয়া পূজা কৰা হৈ গ'ল, আমি যাব ওলাইছোঁ। আৰু এতিয়া ওচৰতে নাম থকা বুলি কৈছিলোঁ, তাতে যাম। ব'লক আপোনালোকক লৈ যাওঁ। নামলৈ আহি আৰু ভিডিঅ' কৰা নহ'লেই, যিহেতু নাম ধৰিব লাগে। আৰু এতিয়া ভাত খাবলৈ হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব।